ঘটনাটো ইয়াতে নিতৌ সদায় আমাৰ ইথানেল কোম্পানীটো এইটো কামাখ্যা বায়'ফিল্ডত বহুত ডাঙৰ ডাঙৰ এনেকুৱা গাড়ীবিলাক আহি থাকে আৰু ধৰ তেওঁলোকৰ ধৰ তাত নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কাৰণে ধৰ এই সদায় এনেকুৱা কিছুমান ঘটনা ঘটি থাকে যিবিলাকৰ কাৰণে আপোনাৰ এনেকুৱা ঘটনা হয় য'ত আপোনাৰ এতিয়া আজি এখন গাড়ীৰ কথাই কৈছোঁ নিয়ন্ত্ৰণ হেৰুৱাই আহি পেলাই তেওঁলোকে কবস্থানত সোমাই গৈছে গাড়ীখন এনেকুৱা চালকে সুৰাপান কৰিছে যাৰ কাৰণে এই মানে এনেকুৱা ঘটনা ঘটি থাকে ৰাস্তাৰ দুইফালৰ পৰা সদায় এনেকুৱা জাম হয় গাড়ী এক্সিডেণ্ট হ'লেতো ৰাস্তাত যিবিলাক মানুহ অহা যোৱা কৰে তেওঁলোক বহুত অসুবিধাৰ সন্মুখীন হয় এই 1 ঘণ্টা 2 ঘণ্টা ধৰি ইয়াত চব মানুহ ৰখিব লগা হৈছে বহু মানুহ আবদ্ধ হৈছে যাৰ কাৰণে এতিয়া এইখন সামান্য এটা এই সুৰাপান কৰি গাড়ী চলোৱাৰ কাৰণে এই অৱস্থা হয় গাড়ীটো হ'ব বহুত দীঘল মোটামুটি আপোনাৰ 100-150 গাড়ীটো হৈ যাব আবদ্ধ হৈ গৈছে ইয়াতে 1 ঘণ্টাৰ পিছত তাৰপিছত পুলিচ আহিছে তাৰপিছত তেওঁলোকৰ অলপ মিলাই কৰি পেলাই গাড়ীবিলাক উলিয়াই পঠাইছে এতিয়ালৈ মুক্ত হোৱা নাই এতিয়ালৈ গাড়ীখন তাৰ পিছফালে তেনেকৈ আছে गाड़ी ले रहे थे काट रहे थे इधर को कटी नहीं ना तो आगे ले जाके फांस दी गेयर नहीं लगा पिछला जो होंडा है ना वो गेयर नहीं लगा तो वो फांस दी उसके बाद क्या हुआ उसके बाद पुलिस वाले आ गए उसे ले गए थे फिर अपना अब लाए हैं पता नहीं अभी आप लोग कितने देर से यहाँ पे ठहरे हुए हमें हो गया 1-1.5 घंटा और कितने सारे गाड़ी हैं यहाँ पे गाड़ी फैक्ट्री है इधर आता है ना ये टैंकर फैक्ट्री है अभी गाड़ी कितना इसमें रुका हुआ है गाड़ी बहुत लंबा जाम है आप लोग भी रुके हुए हम लोग का तो गाड़ी इधर खड़ा है जी আমার দিকে একবার ঘুরে যেতে যা হো বুঝলে আমি দিকে টেনশন পাও তো গাড়ীখন তো ড্ৰাইভাৰ থাকিলে হাতিক লওঁ এই গধূলি দেখাব লাগে দে বাৰু এই বাগেৰি বৰ্ডাল এই নম্বৰ পিছফালে আছে ড্ৰাইভাৰ পলাইছে নেকি নাই ড্ৰাইভাৰ তো মানে 200 মাৰলা